কবিতাৰ শিৰোনাম সাগৰিকাৰ কাৰণে এটা কবিতা। কবি প্ৰণৱ কুমাৰ বৰ্মন। সাগৰিকাৰ কাৰণে এটা কবিতা। 20 অক্টোবৰ 1997। মৰমৰ, আজি 20 অক্টোবৰ। ডায়েৰীত টুকি থলোঁ। আজি তুমি আহিছিলা আৰু চিৰিয়াখানালৈ যোৱাৰ প্ৰস্তাৱ দিছিলা। আজি হোষ্টেলত মই মদ খোৱাৰ কথা, মাৰ্কৰ দৰে ভাষণ দিয়াৰ কথা। তুমি কৈছিলা তেন্তে পাণ বজাৰলৈ যাম দিয়া, মুৰ্গীৰ ঠেং চুহিম শুকান ৰুটিৰ লগত। মই কৈছিলোঁ তকৌ বাৰীলৈ যাম, তাত হুছেইন মিয়াই নপাম পাতিছে। তুমি সুধিছিলা তুমি ৰমাৰ কথা কেনেকৈ জানা। মই কৈছিলোঁ একেই সোধা আমাৰ সহচৰ, সেইফালৰ পৰা তাই মোৰ পূজনীয়া। 29 অক্টোবৰ 1997। মোৰ তুলিকাৰে বোলাই বোলাই তোমাক সজাই থলোঁ চিত্ৰশালাত। চিত্ৰশালাৰ পাৰ ভাঙি এজাক সংযমৰ বাহিৰৰ এন্ধাৰ, সোমাই আহি তোমাৰ ৰেখাই ৰেখাই সিহঁতৰ চুমা। তোমাৰনো এনে কি ৰাগি, ময়ো বলিয়া সেই বা লাগি। ৰবা ৰ'দেৰে আকো তোমাক, ৰবা জোনাকেৰে আকো তোমাক, ৰবা মোৰ হৃদয়ৰ চিত্ৰশালাত সজাই থওঁ তোমাক। মোৰ দুখৰ কামিজ সি, তুমি বেহেলাৰ নাচি থকা সুৰ নে সুহুৰি। 3 নৱেম্বৰ 1997। আজি তোমাৰ চকুত ওলমি আছিল অভিমানী এজাক বৰষুণ। আমাৰ প্ৰেমৰ দলঙৰ তলেদি বৈ গৈছে আৱেগৰ অসংখ্য শূন্য থল। কানিমুনি পৰত তুমি চৰাইৰ ঠিকনা সুধিছিলা। মই জানিছিলোঁ অনুবাদ কৰিবলৈ চৰাইৰ গান। আৰু বেলিৰ হেঙুলীয়া ৰ'দৰ পখিলাবোৰ উৰি যোৱাৰ পিছত লাজুকী চৰাইবোৰে তোমাৰ কাৰেঙলৈ আহিছিল কোৰাছ এটা গাবলৈ। ৰ'দৰ পখিলাবোৰ উৰি যোৱাৰ পিছত লাজুকী চৰাইবোৰে তোমাৰ কাৰেঙলৈ আহিছিল কোৰাছ এটা গাবলৈ। তুমি মোক সেউজীয়া পাহাৰ এটা বুলি ভাবিছিলা আৰু মেঘ হৈ চুই চাব খুজিছিলা। মই কিন্তু ডাকুৱালক চৰাইৰ ঠিকনা নিদিছিলোঁ, কিয়নো চিঠি পঢ়ি পঢ়ি মই আছিলোঁ ক্লান্ত। তুমি মোক সেউজীয়া পাহাৰ এটা বুলি ভাবিছিলা আৰু মেঘ হৈ চুই চাব খুজিছিলা। মই কিন্তু ডাকুৱালক চৰাইৰ ঠিকনা নিদিছিলোঁ, কিয়নো চিঠি পঢ়ি পঢ়ি মই আছিলোঁ ক্লান্ত। ধন্যবাদ।